everyone, welcome back to my channel. 2021 er prothom to vlog ole apnalok hokoluke bahut swagatam janaisu. 1 তাৰিখ পৰা ৰৈ এদিনো ব্লগ কৰিব নোৱাৰিলো এতিয়া 5 তাৰিখ পালেহি মই কাকো নিউ ইয়াৰ উইশ কৰা হোৱা নাই নতুন বছৰৰ সকলোকে বহুত শুভেচ্ছা জনাইছো wishing you all a very happy new year এবাৰ বহুতৰ ব্লগ চাইছো 1 তাৰিখ 31st ত ইমান ধুনিয়াকে পাৰ্টি কৰিছে কিন্তু এবাৰ মই মাহতৰ ঘৰতে তেনেকৈ বিশেষ একো পাৰ্টি কৰা হোৱা নাই মাহতৰ লগতে খাইছো মেলিছো but still এখন এই জায়গাডখৰ আমাৰ ঘৰৰ সাইডতে থকা এখন বিৰাট ধুনিয়া পথাৰ এখন ইয়াতে আহি পেলাই মাহতে এদিন মানে আমাৰ গলিটোৰ যিবিলাক লেডিজ পাৰ্টি বিলাকে আহি এদিন ইয়াতে চাহটা খালে বিৰাট বেছি ভাল লাগিলে ডাঙৰকে ভুজবাত খোৱা হোৱা নাই যদিও পথাৰখনত বিৰাট ধুনিয়াকে মায়ে পকৰি বনালে কোনোবাই সিংৰা কচৰি ঢেৰ এটা ডাঙৰে পিকনিক হল হেয়া এদিন এনজয় কৰিলো আমি ইয়াৰ থকা বুৱাৰী জিয়ৰি সবে মিলি ডান্স কৰিলো মাহতৰ লগত মই তাৰ অকমান ভিডিও ক্লিপ মোৰ এই ভিডিওটোত অকমান লগাই দিম আৰু তাৰ আগদিনাখন এই গলিটোৰ বাচ্চা পাৰ্টি বিলাকেও এটা পিকনিক কৰিলে ইমান ধুনিয়াকে তেহেতি এৰেঞ্জ কৰিলে ইয়াতে টেন্ট সেন্ট লগাই মিলি ধুনিয়াকে এই পথাৰখনত বিৰাট ধুনিয়াকে এনজয় কৰিলে মই তাৰো এটা ভিডিও ক্লিপ দেখুৱাম একেবাৰে আমাৰ ঘৰৰ সাইডতে আছে ঘৰলে আহিলে এডখৰ বিৰাট ভাল লগা জায়গা বুলি ক'ব পাৰি সদায় ৰাতিপুৱা এপাক গধূলি এপাক ইয়াংকিটো এনি টাইম পথাৰকে থাকে তাই মই দুইজনী সদায় এপাক ইয়ালে আহিলে ভালেই নালাগে আৰু মই হেকাৰণে পিকনিকৰ সবৰে ইমান ধুনিয়া ব্লগছবোৰ চাই আছো মোৰ যেহেতু কি দিয়া হোৱা নাই হেতু কাৰণে ভাবিছো যে তাৰে মই এটা ক্লিপ আপোনালোকক ইয়াতে দেখুৱাই দিম ইমান ধুনিয়া পৰিবেশটো সদায় ইয়ালে আহো ইয়াতে বহুতৰ মাটি সাটি বিকি হৈ গৈছে সব যেটা ঘৰ সব বনাই দিব সকে এনেকুৱা হৈ নাথাকিব পৰিবেশটো কিন্তু এতিয়া বিৰাট বেছি ভাল লাগে আহি পেলাই এই ৰখৰ জায়গালে সো আজি ভিডিওটো প্লিজ হেখলৈকে চাই থাকিব বিশেষ একো দেখাব নোৱাৰিলো জি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছো যদি মোৰ ভিডিওটো কোনবাই প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে প্লিজ ভিডিওটো হেখত লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো একেবাৰে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো সদায় কোৱাৰ নিচিনাকৈ হিট কৰি পেলাই অল কৰি দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ নটিফিকেশন আপোনালোকে পাই থাকে এতিয়া যাওঁ ঘৰলৈ আৰু ঘৰত মায়ে আজি এতিয়া শাক বুটলি পেলাই কিবা মাছৰ জুল বনোৱা কথা আছে তেনেহলে চাওঁগে মায়ে কি কৰিছে আহক TakeTones.com আৰু এয়া মা গৈ আছে বাৰীৰ পৰা মানিমুনি বুটলিবলৈ মায়ে নমস্কাৰ দে ইস
আদা নহৰু পেষ্ট আছিলে আদা নহৰু পিঁয়াজৰ পেষ্ট সেই পেষ্টটো ইয়াত দি দিছে আৰু দি পেলাই ভালকৈ এইখিনি এতিয়া এবাৰ লৰাই ল'ব কেইখিলামান তেজপাতো দি দিছে তেজপাত কেইখিলা তেলতো দি ল'ব পাৰে এতিয়া আমি তেজপাতখিনি দি লৈছে নিজৰ জোখমতে সোৱাদ অনুসৰি নিমখ দিছে আৰু পিছি লোৱা যিখিনি গোটা জিৰা আৰু গোটা জালুকৰ মছলা আছিলে সেয়া 1 চামুচমান দি দিছে নিজৰ জোখমতে মছলাটো দিব কিমান জ্বলা খায় সেয়া ইয়াত এড কৰি দিছে দি পেলাই ভালকৈ এবাৰ লৰাই লৈছোঁ লৰাই লোৱাৰ পাছতে ইয়াতে যেতিয়া ভালকৈ ভাজ খাই গ'ল মছলাটো তাৰ পাছতে ভাজি থোৱা কাৱৈ মাছকেইটা ইয়াতে দি দিছোঁ আৰু লাষ্টত এয়া শেষত ইয়াৰ যিখিনি আমাৰ শাকৰ জোলখিনি আছিলে যিখিনি চেপি পেলাই ৰস উলিয়াই লৈছিলোঁ শাকৰ ৰসখিনি সেই শাকৰ ৰসখিনি ইয়াত দি দিছে ইয়াত শুকলতি ভেদাইলতা মানিমুনি আৰু নৰসিংহ আছে অকণমান সময় ঢাক মাৰি থোৱাৰ পিছত এয়া ধুনীয়াকৈ উতলি আহিলে আৰু এয়া চাওক বিভিন্ন ধৰণৰ শাকেৰে বনাই থোৱা সেই কাৱৈ মাছৰ জোল ৰেডি স্বাস্থ্যৰ কাৰণে বিৰাট বেছি ভাল মোৰ ঘৰলৈ আহিলে এনেকুৱা ধৰণৰ খাদ্যবোৰ বহুত খোৱা হয় এয়া পুনৰ আহিলোঁ পিকনিক মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আমাৰ ঘৰৰ কাষত যিখন পথাৰ আছে এয়া বাচ্চা পাৰ্টি ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে তেহেঁতি টেণ্ট লগাইছে চাটি তাটি বেলুন চেলুন আৰু বিৰাট ধুনীয়াকৈ ফূৰ্তি কৰিলে ঘৰত মাকবিলাকে বনাই দি পঠিয়াইছিলে তেহেঁতি ইয়াতে খালে আৰু এবাৰ এতিয়া দেখুৱাওঁ আমাৰ মাহঁতৰ চাহৰ পাৰ্টি সেইয়া দূৰত চাওক গোটেই মাইকী মানুহখিনি গোট খাইছে অকল মাইকী মানুহৰ পাৰ্টি এয়া খুব বিহু গালে মাহঁতে বিহু চিহু গাই একদম ফূৰ্তি কৰি আৰু সেয়া সৰুকৈ অলপ জুই ধৰিছে এয়া কেটলিত চাহ আছে আৰু ইফালে হটকেছত দেখিছে এইবিলাক বস্তু হটকেছত পকৰি আছে পায়স আছে মিঠাই আছে চিঙৰা আছে সৰু সুৰাকৈ হ'লেও ঢেৰ বস্তু গোট খাইছিলে ভাল লাগিলে কি খাইছোঁ কি নাই খোৱা সেইটো দৰকাৰ আচলতে নহয় কিন্তু মিলিজুলি এসাঁজ খোৱাটোৱে যিয়ে নাখাওঁ সেইটোৱে বেছি ভাল লাগে আৰু এয়া দেখিছে মই বিৰাট কঁকাল ভাঙি আছোঁ বিহু এপাক নাছিলোঁ এয়া আমাৰ ঘৰৰ ছাইডৰ বোৱাৰী হয় মই ইয়াৰে জীয়ৰী হয় বোৱাৰী জীয়ৰী চবেই মিলি পেলাই আমাকো নচুৱালে বিৰাট ভাল লাগিলে মই বেছিকৈ বৰ নাই দেখুওৱা পিছফালে গানটো বাজি আছে কপিৰাইট লাগে বুলিও ভয় লাগে সেইকাৰণে ইমানেই দেখুৱালোঁ হেল্ল' এভৰিৱান আজি নেক্সট ডে হয় আৰু মই কালিৰ ব্লগটো এণ্ড নকৰিলোঁ সেইকাৰণে ভাবিলোঁ এতিয়া এণ্ড কৰি লওঁ মাস্কখন পিন্ধি আছোঁ কাৰণ বজাৰলৈ যাবলৈ ওলাইছোঁ মাহঁতৰ লগত তো কালিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কালিৰ ভিডিঅ'টোত মায়ে বনোৱা এটা থলুৱা আমাৰ অসমীয়া বিভিন্ন ধৰণৰ শাক দি পেলাই বনাই থোৱা কাৱৈ মাছৰ জোলৰ ৰেচিপি এটা আছিলে আৰু লগতে আমাৰ ওচৰ চুবুৰীয়াবিলাকে কি ধৰণে আমাৰ ঘৰৰ পথাৰখনতে সৰুকৈ অলপ চাহ তাহ পিকনিক চিকনিক খাই অলপ ফূৰ্তি কৰিলে সেয়া অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাব আৰু অসমীয়া খাদ্য মোক ইয়াৰ ঘৰলৈ আহিলে বহুত খোৱা হয় ইয়াত যিহেতু ফ্ৰেছ একদম শাক পাত কিনিবলৈ পায় কিনিবলৈ নহয় ঘৰতে শাক পাত ধুনীয়াকৈ এভেইলেবল আছে আৰু আগতেও মই বহুতখিনি অসমীয়া তেনেকুৱা ৰেচিপি মই মোৰ চেনেলত আপলোড কৰি থৈছোঁ এবাৰ আপোনালোকে চাবচোন যদি মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম বাকী আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ যদি আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে আন এটা নতুন কণ্টেণ্টৰ সৈতে বাই বাই